Hello everyone, good morning, welcome and welcome back to my YouTube channel. মই পাহাৰী কুকুৰী আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মোৰো ভাল আৰু আজি মই ৰাতিপুৱাৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া কিমান বাজিছে 9:30 মান বাজিছে। ৰাতিপুৱা চাহ টা খালোঁ। আজি তামাম ৰ'দ দিছে, ভাল লাগিছে মনটো। ৰ'দ দিলেহে মনটো ভাল লাগে। পুৰা কাপোৰ চাপোৰ উলিয়াই দিছে মায়ে। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি গৈ আছোঁ এতিয়া খুৰীহঁতৰ ঘৰলৈ। এয়া ভণ্টি দিশা বাইদেউ। ভণ্টি আমাৰ ভণ্টি তাত আছেগৈ। বাৰীত শাক ছিঙিবলৈ যাওঁ বুলি কৈছিলে। শাকে ছিঙিছেনে বহিয়ে আছেগৈ, চাই আহোঁগৈ। নঙলা মুখতে নহ'লে হাঁহবোৰ ওলাই যায় বোলে। খুৰীয়ে বাহিৰতে কিবা বনাই আছে বা ই আহি বহি আছে, দেখিছেনে? আমি এতিয়া শাক ছিঙিবলৈ সোমাইছোঁ বাৰীত। বাৰীখন অকণমান দেখাই দিছোঁ আপোনালোককো। এইফালে আছে জলকীয়া, হয় এইবোৰ জলকীয়া, আৰু এইফালে আছে ফেচবিন, ধনিয়া, এইবোৰ কাবেলি চানা হয়, আৰু সেইফালে মটৰ আছে, এইবোৰ মটৰ হয়। তাৰপিছত এইফালে পালেং, গাজৰ, তাৰপিছত আৰু এইফালে বীজ জলকীয়া আছে, বিলাহী আছে, আকৌ খুতুৰা, জেলিমিলি, ৰঙা খুতুৰা, লাইবোৰ ফুলিলেই, বিলাহী আৰু কিবাকিবি আছে আৰু এইবিলাকে। আৰু এইফালে আমাৰ ধান জলকীয়াজোপাত বহুত লাগিছিলে জলকীয়া। মায়ে বটলত আচাৰ কৰি থৈ দিছে। আৰু এইফালে জলকীয়াবোৰ এতিয়া কেঁচাবোৰ চব চৰাই খাই দিছে, শালিকীবোৰে পুৰা জলকীয়াবোৰ খাই দিছে, সেইকাৰণে ছিঙি দিছে গোটেইবোৰ। আৰু এইফালে তলত এল'ভেৰাজোপা আছে আমাৰ, পেলাই দিছিলে এল'ভেৰাজোপা। তাৰপিছত ভণ্টিয়ে কি কৰিলে, এনেই টিংটোতে হেৰি কৰি থৈ দিলে, যি বাচি গ'ল আকৌ, এতিয়া ইমান ডাঙৰ হৈ গ'ল। আৰু এইফালে তিতা কেৰেলা এজোপা আছে। আৰু এইফালে আচাৰ ৰ'দত দি থৈছে। এইখিনি আচাৰ মা আৰু ভণ্টিয়ে দুইজনীয়ে মিলি বনাইছে দেই। আৰু এইটো জলফাই হয় নেকি, খুলি চাব লাগিব। অঁ হয়, জলফাই হয় এইটো। তেল বেছি দিয়াই নাই বোলে, তেল দিবলৈ আছেই, বনাই থৈছেহে। এইটো জলফাই হয়। আৰু ইয়াত বগৰী আছে, টানকৈ মৰা আছে, মই খুলিব নোৱাৰিম। আৰু এইফালে হেৰি ধান জলকীয়া হয় দুটা। আমাৰ ডাঙৰ ঘৰৰ বৌজনীৰ দেউতাক ঢুকালে। তাই সকাম মাতি থৈ গৈছে, 12 তাৰিখে সকাম আছে বোলে। তামোল পাণ মোৰ হাততে দি থৈ গৈছে। মাহঁত নাই, সকামলৈ গ'ল। আৰু ওচৰত আৰু এখন কাজ দহা আছে আজি, সকামলৈ গ'ল। আপাও নাই, আপালে এটা আৰু মালে এটা তামোল পাণ দি থৈ গৈছে সকামলৈ। মই থৈ দিওঁগৈ। আৰু আজি বহুত বছৰৰ পিছত এই মানুহজন আহিলে, মগনীয়া এজন। আৰু ইয়াত প্ৰায় নাহেই মগনীয়া। আৰু আজি ভাগ্য ভাল, মই লগ পালোঁ। তাতো আহিছে 12টা বজাত। আৰু মায়ে কয় আৰু আগতে 12টা বজাত অহা মানুহৰূপী ভগৱান বুলি। মই চাউল দি দিওঁগৈ, চাউল খুজিছে। ক'ৰ পৰা আহিছে? অঁ সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিলে আজি, মগনীয়া এজন আহিলে। নাহেই তেনেকৈ।
এইকেইজনী আমাৰ বাইদেউহঁত সকাম খাবলৈ গৈছিলে কাজদহা বুঢ়ীকেইজনী আহিছে এতিয়া ঘৰলৈ আহিলা বাইদেউহঁত আৰু এতিয়া আমি গোটেইকেইটা বাহিৰত বহি আছোঁ এইটো আমাৰ ভাইটি আৰু এয়া হ'ল মোৰ ডাঙৰ নিচাদৌ ভাইটি ডাঙৰ নিচাদৌ ল'ৰা হয় মোতকৈ দেখাত ডাঙৰ লাগে কিন্তু মোতকৈ সৰু হয় দেই পাপৰীয়া চুলি বনিয়াইছে